সৰস্বতী সৰস্বতী লোকে বোলে সৰস্বতী আমি বোলোৱাই যিখিনি পাহৰ মাতৃ দিবা সোঁৱৰাই। নমস্কাৰ দৰ্শকসকল, মই বিকিৰণ বৰুৱাই আপোনালোকক ৰিচাইক্লিং আৰ্মি ইণ্টাৰভিউলৈ স্বাগতম জনালোঁ। যিহেতু সৰস্বতী পূজা আহি আছে, সেয়েহে মই ভাবিলোঁ আজি পুৰণি বহীৰ বেটুপাতৰ পৰা কিবা এটা প্ৰস্তুত কৰা। তেনেহ'লে আজি আমি ইয়াৰ পৰাই কিবা এটা প্ৰস্তুত কৰোঁ আহক। তো লেটছ ৰিচাইকেল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যি নতুন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ মই ইয়াত বিভিন্ন ধৰণৰ আৱৰ্জনাৰ পৰা বিভিন্ন ধৰণৰ বস্তু প্ৰস্তুত কৰিবলৈ চেষ্টা কৰি থাকোঁ, যাতে আপোনালোকে সেইবোৰ বিক্ৰী কৰি উপাৰ্জন কৰিব পাৰে, নাইবা আজৰি সময়ত প্ৰস্তুত কৰিব পাৰে। তেনেহ'লে আকৌ ইটো সোমবাৰে লগ পোৱাৰ আশাৰে বি ক্ৰিয়েটিভ, ষ্টে ক্ৰিয়েটিভ, জয় আইঅসম। ধন্যবাদ।